बिहू के उपलक्ष्य में रंगिया राइस मिल में खाना का आयोजन किया गया। बहुत अच्छा काम किया है साधना ने और राइस मिल के सभापति ने। तो पूरे वीडियो को देखिए। माघ बिहू आमार अहोमर जातीय उत्सव। এই উৎসৱটি উলহ মালহৰ উৎসৱ, কাৰণ শস্য চপোৱাৰ পিছত মানুহে মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে ঈশ্বৰক প্ৰাৰ্থনা কৰি, আল্লাহক প্ৰাৰ্থনা কৰি, ভগৱানক প্ৰাৰ্থনা কৰি তেখেতসকলৰ উৎপাদিত শস্যৰ যি বস্তু, যি সুবস্তু, সেই সুবস্তু তেখেতসকলে তৈয়াৰ কৰি গ্ৰহণ কৰে। আৰু এই উৎসৱটি আমি অসমীয়া জাতিয়ে প্ৰতি বছৰে পালন কৰোঁ। আৰু এইবাৰো আমাৰ ৰঙিয়া ৰাইজ মিলে এইবাৰো নহয়, প্ৰতি বছৰে ৰঙিয়া ৰাইজ মিলে এই ভোগালী বিহু পালন কৰি আছে আৰু এইবাৰো আমি পালন কৰিছোঁ। আৰু আমি সকলোকে আজি নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৱে সুখ শান্তি সম্প্ৰীতি আৰু সমৃদ্ধিৰে আমি সকলোৱে জীয়াই থাকিব পাৰোঁ। আৰু আমাৰ জাতীয় জীৱনৰ যি মানে ঐতিহ্য, সেই ঐতিহ্য আমি ৰক্ষা কৰিব পাৰোঁ। ৰাইজমেলে এই ক্ষেত্ৰত পৰম্পৰা ৰক্ষা কৰি আছে আৰু আশা কৰিছোঁ যে অসমৰ মানুহে ভৱিষ্যতে এই পৰম্পৰাক সন্মান জনাই ৰক্ষা কৰিব। ধন্যবাদ। আমি 10টাত জানা আছে না আল্লাহ বনাইছি হয়েছে না কোনো এখানে আমরা ঘুরে গিয়ে মিলে দিব তো